জীৱনৰ বেছিভাগ মহান শিক্ষাই পাইছোঁ একমাত্ৰ কষ্টৰ পৰাই। আৰু সেই কষ্টৰ মাজত মোক হাঁহি থাকিবলৈ শিকাইছে সময়ে। মানুহে নিজৰ ভুল তেতিয়াহে বুজিব পাৰে যেতিয়া তেওঁৰ এটা সৰু ভুলৰ বাবে জীৱনৰ পৰা বহুত মূল্যৱান কিবা হেৰুৱাই পেলায়। জীৱনটো সদায় হাঁহিৰে উদযাপন কৰিবলৈ চেষ্টা কৰাটো উচিত, কিয়নো আমি কোনেও নাজানো জীৱনত আৰু কিমান দিন বাকী। জীৱনৰ প্ৰতিটো কষ্টক তুমি যদি প্ৰত্যাহ্বান হিচাপে ল'ব নোৱাৰা, তেন্তে তুমি তোমাৰ জীৱনটোত একো ভাল ফল আশা নকৰিবা। চকুৰে চকুলো তেতিয়া বয় যেতিয়া আপুনি সত্য পথত থাকে আৰু বুজি পোৱা মানুহ কোনো নাথাকে। জীৱনটো সেইজন মানুহৰ লগত কটোৱাটো উচিত যাৰ চেহেৰাতকৈ মনটো বেছি সুন্দৰ। যিয়ে আঘাত দিয়ে সি কথাবোৰ পাহৰি যায়, কিন্তু যিয়ে আঘাত পায় সি কেতিয়াও সেই আঘাতৰ কথা পাহৰি যাব নোৱাৰে। কষ্ট মানুহৰ জীৱনত সদায় নাথাকে, কিন্তু কষ্টৰ সময়ত মানুহে কৰা বেয়া ব্যৱহাৰ চিৰদিন মনত ৰৈ যায়। ভালেই হ'ল তোমাক লগ পালোঁ, নহ'লে কোনোদিনাই মানুহ চিনি নাপালোহেঁতেন। জীৱনৰ কোনো ভৰসা নাই, জীৱন মাথো কচুপাতৰ পানী। সেয়ে এই দুদিনীয়া জীৱনত কাকো দুৰ্ব্যৱহাৰ নকৰিবা। দুৰ্ব্যৱহাৰৰ পাছত হয়তো ক্ষমা বিচৰাৰো সুযোগ নাপাবা। জীৱনত যদি কষ্টই নোপোৱা তেন্তে সাহসী কেনেকৈ হ'বা? যদি জীৱনত ভুলেই নকৰা তেন্তে শিকিবা কি? যদি বিফলতাক লগে নোপোৱা তেন্তে সফলতা কেনেকৈ পাবা? নিসংগতাখিনিৰ সৈতে অকলশৰে সুখী মই। মোক কাৰোবাৰ খন্তেকীয়া সান্তনা অথবা সহানুভূতিৰ প্ৰয়োজন নাই। গুৰুত্বপূৰ্ণ এইটো নহয় যে তুমি কিমান ধনী অথবা তুমি কিমান শিক্ষিত। গুৰুত্বপূৰ্ণ এইটোহে তুমি মানুহ হিচাপে কেনেকুৱা। আপোনাক কোনোৱে মিছা প্ৰতিশ্ৰুতি দি সাঁতৰি গৈছে, তাক লৈ আপুনি চিন্তিত নহ'ব, কাৰণ জীৱনলৈ সঁচা মানুহ আহিবলৈ মিছা মানুহবোৰ আঁতৰি যোৱাটো খুবেই প্ৰয়োজন। আপুনি আনক গুৰুত্ব দিবলৈ এৰি দিয়ক। মানুহে আপোনাক আঘাত কৰিবলৈও এৰি দিব।